গাইজ আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। মানে গাইজ আজি আমাৰ ঘৰলৈ ভণ্টিহঁতি আহিব। ৰাতিপুৱাৰ পৰা কামতেই ব্যস্ত হৈ আছোঁ। ব্যস্ততাত ভণ্টিহঁতি অহাত ভিডিঅ' কৰাই নহ'ল। এয়া আকৌ ভণ্টিহঁতক থ'বলৈ তিনিআলি পালোহি। সিহঁতি আকৌ বোলে বাগানলৈ ফুৰিবলৈ যায়। তেতিয়াহ'লে বোলো ব'ল। আমি বাগান পাই ৰখাত নাই, ডাইৰেক্ট সোমায়ে গ'লোঁ। এইজনী আকৌ মই। ভণ্টিহঁত আকৌ ব্যস্ত লোকেশ্যন চোৱাত। তেহেঁতি আকৌ কিনো চাই আছে বুলি ময়ো জুপিলোগৈ নহয়। ভিউটো চাওক গাইজ, কি ধুনীয়া লাগিছে। এয়া আকৌ ভণ্টি ব্যস্ত পোষ্ট দিয়াত। বাৰে বাৰে পোষ্ট দি আছে তাই বোলে ফটো উঠা ভাল হোৱা নাই। এয়া আকৌ বাগান ছুটি হ'ল। মোক কেনেকুৱা লাগিছে গাইজ। এয়া আকৌ মোৰ কেমেৰামেন। ৰীল এটাও বনালোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া আকৌ মই বহু দিনৰ মূৰত চাইকেল চলালোঁ। এইখন আকৌ আমাৰ ওচৰতে থকা স্কুলখন। আহি থাকোঁতে আকৌ ভণ্টি এজনীয়ে দেখা পাই বাই বাই দিলে। আৰু ভণ্টিহঁতি ঘৰলৈ বুলি গ'লগৈ।